নমস্কাৰ, আজি মটৰ পনীৰ বনাম। মটৰ আৰু আলুখিনি কুকাৰত বইল কৰি লৈছোঁ আৰু পিঁয়াজ কুটি লৈছোঁ আৰু আদা নহৰু পিচি লৈছোঁ, লগত মান ধনিয়া আৰু দুটি জলকীয়া লৈছোঁ। আমাৰ ওচৰত খোলা পনীৰ নাই বাবে এনেকৈ টেমাৰ পনীৰটোৱে লৈছোঁ। আপোনালোকে খোলা পনীৰো ব্যৱহাৰ কৰিব পাৰে। পনীৰৰ টেমাটো খোলোতে সাৱধান হ'ব দেই। মই টেমাৰ ভিতৰত থকা পনীৰখিনিহে ব্যৱহাৰ কৰিম, পানীখিনি ব্যৱহাৰ নকৰোঁ। আপোনালোকে পানীখিনিও ব্যৱহাৰ কৰিব পাৰে। খোলা পনীৰটো খাই বেছি ভাল লাগে, এইটো ইমান এটা ভাল নালাগে খাই। এইবাৰ কেৰাহীটো তুলি গেছটো জ্বলাই ল'লোঁ। এতিয়া কেৰাহীটো অলপ গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হ'ল, এতিয়া তেল দি ল'ম পৰিমাণ অনুযায়ী। তেলখিনি গৰম হ'ল, এতিয়া পনীৰখিনি দি ল'ম। পনীৰখিনি দিওঁতে অলপ সাৱধান হ'ব, টেমাৰ পনীৰ যিহেতু পানী আছিলে গালৈ ছিটিকি আহিছে তেল। এতিয়া পনীৰখিনি 3 মিনিটমান লৰাই ভাজি ল'ম, যেতিয়ালৈকে ৰঙচুৱা নহয়। পনীৰখিনি ভজা হৈ গ'ল। এতিয়া সেই একেখিনি তেলতে পিঁয়াজ দি ল'লোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। আপোনালোকে মোৰ ইউটিউব চেনেল নমস্কাৰ, এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নমস্কাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। এতিয়া পিঁয়াজখিনি ভজা হৈ গ'ল যিহেতু বইল কৰি লোৱা মটৰখিনি দি ল'লোঁ। এতিয়া 4-5 মিনিট সময় মটৰখিনি ভাজিম। মটৰখিনি মোৰ আধা ভজা হৈ গ'ল। এতিয়া বইল কৰি থোৱা আলুখিনি দি দিলোঁ। মটৰ আৰু আলুখিনি এতিয়া লগ কৰি ভাজি ল'ম। মটৰ আৰু আলুখিনি ভাজি লোৱাৰ পিছত হালধি দি দিলোঁ পৰিমাণ অনুযায়ী আৰু লগতে নিমখো দি দিলোঁ। অলপ সময় লাৰি ঢাকনিখন দি দিলোঁ। 2 মিনিট পিছত ঢাকনিখন গুচাই দিলোঁ। এতিয়া মছলা দিম। এইখিনি মিৰ্চি, বেছি নিদিওঁ, অলপ দিম, বেছি জলকীয়া খাব নোৱাৰোঁ। এইখিনি গৰম মছলা অলপ দি লৈছোঁ। এইখিনি ধনিয়া পাউডাৰ আৰু অকণমান জিৰাৰ গুড়ি এইখিনি দি ল'লোঁ। লগতে খুন্দি লোৱা আদা নহৰুখিনিও দি দিলোঁ। মছলাখিনি দুবাৰমান লাৰি পনীৰখিনি দি দিলোঁ। এতিয়া গোটেইখিনি মিক্স কৰি সম্পূৰ্ণকৈ ভাজি ল'লোঁ। এতিয়া ভজা হৈ গ'ল, পানী দি দিলোঁ। আমি যিহেতু গ্ৰেভি বনাম, পানী কমকৈ দিলোঁ। পানী দিয়া হৈ গ'ল, গতিকে ঢাকনিখন দি দিলোঁ। 5 মিনিট পাছত ঢাকনিখন গুচাই দিলোঁ। কুটি লোৱা মান ধনিয়াখিনি দি দিলোঁ। এতিয়া অকণমান পানীখিনি শুহি যাব দিম। এয়া মোৰ মটৰ পনীৰ হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।